खामानि मावखांनानैसो फिथाखौ हानाय जादों नोंथांमोना थांनानै नायनो हागोन बिफिबा थांनाय 5 बोसोराव जेसेबां खामानि मावनो हायाखैमोन बेखौ जों 1 बोसोरावनो खामानिखौ मावबाय बे बाथ्राखौ आं बुङाखै बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गोविन्द बसुमतारी बिथाङा बाक्सानि राजदाकमाल बरपेटा बाक्सा जिल्ला दुलाराय बाथौ गौथुमनि खुंगा 16थि सावरायमा जथुम आरो बाथौ गौथुमनि खुंगा 28थि सावरायमा जथुम जानायाव बाहागो लाफैना खौरांगिरिनि सिगाङाव बे बाथ्राखौ बुंथिदों बाक्सा जिल्लानि सालबारि मुकुमानि बेन्दोंआव थानाय राजदाकमालनि राजा दयमाल बाथौ थानसालियाव साननैनि हाबाफारिजों खुंजानाय दिनै जोबथि सानाव बाक्सा बरपेटा जिल्ला दुलाराय बाथौ गौथुमनि खुंगा 16थि सावरायमा जथुम्माजों लोगोसेनो मिरु बाथौ आफादनि खुंगा 28थि सावरायमा जथुम्माखौबो गबर्धन बियाब दुलाराय बाथौ गौथुम आरो बानजाय आफादनि बानजायनायाव मेहेर गोनाङै खुंफुंनाय जायो मोननै गौथुमजों लोगोसेयै साननैनि हाबाफारिजों खुंफुंजानाय सावरायमा जथुमनि दिनै नैथि सान एबा जोबथि सान बे सानाव हाबाफारि बादियै गेवलां मेल लानाय जायो आरो बे गेवलां मेलाव जरखा आलासि महरै बाहागो लाफैदों बिटिआरनि गाहाय लेङाइ मावफुं सोद्रोमा गोविन्द बसुमतारी बिथाङा গোটেই বৰলেণ্ডটো আমাৰে সেইকাৰণে চুকে কোণে যোৱাটো আমাৰ দায়িত্ব আৰু এইটো মোৰ কাৰণে নতুন জেগা নহয় মই 91ৰ পৰা এইখিনি এৰিয়াত ঘূৰি ফুৰিছোঁ চাইকেলত হয়তো তেতিয়া তোমালোকৰ জন্মই হোৱা নাছিলে মই যি সময়ত ইয়াত ঘূৰিছিলোঁ যিয়ে নহওক আজি ইয়াত সদৌ বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশন হৈছে আৰু ইয়াত কেন্দ্ৰীয় সমিতিৰ বাৰ্ষিক অধিৱেশন তেওঁলোকে আমাৰ কেন্দ্ৰীয় সভা বাথৌ মহাসভাৰ যিসকল বিষয়ববীয়া তেওঁলোকে মোক ইয়াত দেখা দিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল সেইমতে আহিছোঁ আৰু অহাটো আমাৰ দায়িত্ব যিহেতু আমি ৰাইজৰ সেৱক ৰাইজে আমাক ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে নিৰ্বাচিত কৰি প্ৰতিনিধি হিচাপে পঠাইছে সেইকাৰণে ৰাইজৰ যিখিনি আয়োজন তেওঁলোকে যেতিয়া মাতে আমি আহিব লাগিব সেইটো আমাৰ কৰ্তব্য আৰু সেইমতে মই আহিছোঁ বিশেষকৈ বাথৌ হ'ল বড়োসকলৰ আদিম ধৰ্ম আৰু বাথৌ মানে বড়ো মানে বাথৌ তেনেকুৱা এটা সময়ত মানুহে বুজি লৈছিল বৰ্তমান হয়তো বহুত বড়ো মানুহ অন্যান্য ধৰ্মলৈকে ধৰ্মান্তৰিত হ'ল কিন্তু তথাপিও বাথৌ ধৰ্মৰ আমাৰ বড়োসকলৰ আচলতে সভ্যতা কাৰণ ইয়াৰ ওপৰতে আমাৰ কলা সংস্কৃতি গোটেইখিনি এই ধৰ্মৰ পৰাই উৎপত্তি হৈছে আজি যিসকল বাথৌ ধৰ্মৰ পৰা আঁতৰি গৈছে তেওঁলোকেও এই ধৰ্মৰ পৰা উৎপত্তি হোৱা আমাৰ সংস্কৃতি নাচ গান বাদ্য বাজনাবিলাক গ্ৰহণ কৰি নিজকে বড়ো বুলি চিনাকি দিবলৈ সক্ষম হৈছে আৰু যিসকলে বাথৌ ধৰ্মৰ পৰা উৎপত্তি হোৱা যিখিনি বড়ো সংস্কৃতি কলা কৃষ্টি এইখিনি বাদ দিছে তেওঁলোক আচলতে বড়ো হৈ থকা নাই সেইকাৰণে বাথৌ ধৰ্ম হ'ল বড়োৰ এটা চিনাকি জাতীয় চিনাকি আৰু এই বড়োসকলৰ সভ্যতা আৰু এই বড়োসকলক আজিলৈকে এটা স্বতন্ত্ৰ জাতি বুলি পৰিচয় দিছে আৰু সেইকাৰণে ইয়াত অহাটো এই কনফাৰেঞ্চত অহাটো মোৰ দায়িত্ব আৰু সেই দায়িত্ব মতে আহিছোঁ এবছৰত আমি যিখিনি কাম কৰিছোঁ তাৰ ফিটা কাটিছোঁ কাম নকৰাকৈ ফিটা কটা নাই আপোনালোকে ফিল্ডত যাওক ৰাইজে দেখিব UPPLে যোৱা এটা বছৰত কি কৰিছে তাৰ চানেকি আপোনালোকে প্ৰতিখন গাঁৱত সোমাওক ক'ৰবাত ৰাস্তা বনাইছে ক'ৰবাত ক্লাব ঘৰ বনাইছে ক'ৰবাত স্কুলৰ বাউণ্ডাৰী বনাইছে ক'ৰবাত স্কুল ঘৰ বনাইছে কোনো গাঁৱতে একো কাম নকৰাকৈ থকা নাই মই ক'ব বিচাৰিছোঁ BPFে 5 বছৰত যিখিনি কাম কৰিব পৰা নাছিল আমি একে বছৰে গোটেইখিনি কাম কৰিছোঁ সেইকাৰণে আজি UPPLক সমালোচকসকলৰ যি অপপ্ৰচাৰ সেই অপপ্ৰচাৰৰ কৰা মতে আমি কাম নকৰাকৈ বহি থকা নাই আমি কাম কৰিছোঁ আৰু কাম সমাপন হোৱাৰ কাৰণে আমি ফিটা কাটিছোঁ কাম আৰম্ভ কৰিবলৈ ফিটা কটা নাই আমি কাম সমাপ্ত হোৱাৰ পিছত ফিটা কাটিছোঁ সেইকাৰণে আমি কাম নকৰাকৈ থকা নাই আৰু যিটো দলীয় কিবা তাত কিছু তেনেকৈ এটা হ'বই এইটো নেশ্যনেল পাৰ্টি হওক আঞ্চলিক দলেই হওক চব দলে কেতিয়াবা দায়িত্ব সলনি কৰোঁতে কিছু মনৰ আঘাত পোৱা তেনেকুৱা মানুহবিলাক কিছু হুলস্থুল কৰিব সেইটো কিন্তু ক্ষণস্থায়ী এইটো এটা সময়ত বুজাবুজিত আহিব আৰু আমাৰ মতে কাম কৰাৰ একতাভাৱে কাম কৰাৰ এটা সময় আহিব বিশেষকৈ আমাৰ অন্য জেগাত একো ক'তো হোৱা নাই মাত্ৰ আমাৰ মুছলপুৰ অঞ্চলত অলপ সেইখিনি হৈছে যে যিহেতু নতুনকৈ জিলা কমিটি ব্লক কমিটি আৰু প্ৰাইমেৰী কমিটি গঠন কৰাইছে তাতে যিবিলাকে আগতে প্ৰাইমেৰী কমিটিৰ বা আঞ্চলিক কমিটিৰ বিষয়বোৰ আছিল তেওঁলোকে এইবাৰ বাপ নাপালে তাৰ কাৰণে অলপ
তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে সেইটো ইমান ডাঙৰ কথা নহয় সেইখিনি 2 এদিনৰ পিছত মিলা প্ৰীতি হ'ব আৰু আমি একেলগে কাম কৰিম